সবলভাৱে আমাৰ ইপিপিএলৰ যিসকল নেতৃত্ব আছে আঞ্চলিক হওক জিলা হওক আৰু চেণ্ট্ৰেল দলক অনুৰোধ কৰিছোঁ। তো আমি অনুৰোধটো মানিম যে ইপিপিএলৰ জন্মটোই কোকৰাঝাৰত হৈছিল। नब कुमार सर्नियानि बुंनाय बाथ्राफ्रा नंखाय। যদি মিত্ৰ দলত আছিলোঁ ইয়াতে এটা এছেম্বলি সিট আছে ইয়াতে ইলেকশ্যন হ'ব তাক আমাক কেলে মাতা নহ'ব। পিছে মিছা কথা কৈছে। बिजाथि होनायखौ लानानै इउपिपिएलआ गोबांबार सावरायदोंमोन। जिएसपि आरो नब कुमार सर्नियानि सावगारिखौ इउपिपिएलआ बाहायला। बेनार ওলাইছিল আমি সেইবোৰ এতিয়া সলনি কৰিব লগা হ'ব। जिएसपि गैयाब्ला क'क्राझाराव हाबनो हाया होनना भटारफोरखौ गोनो गोथो खालामनो नाजादों नब कुमार सर्नियाया। তেখেতৰ দলৰ হাইকমাণ্ড তেখেতে যাৰ লগত যেনেকৈ থাকে নিজৰ ইচ্ছা, কিন্তু ৰাইজক বিভ্ৰান্তি কৰিব নালাগে। जिएसपि आरो इउपिपिएलनि गेजेराव बिटिसिआव जयै सोरखार दादोंब्लाबो नाथाय आथिखालाव मोननै हान्जानि गेजेराव बे बाराव 22 नं तामुलपुर विधानसभा बियाबनि उफ्रा बिसायख'थियाव बिजाथि दिखांनायखौ लानानै सोमोन्दोआव गुलाय गुजाय जानायखौ नुनो मोन्दों। इउपिपिएलनो बिजेपिआ तामुलपुरनि मासिखौ हगारनानै होदोंब्लाबो नाथाय जिएसपिआ आलादायै बिजाथि दिखांदोंमोन। दाख्लै जिएसपिनि फोसावथाय मावख'खौ बेखेवनाय हाबाफारियाव नुजाथिनानै नब कुमार सर्निया बिथाङा इउपिपिएलआ बिजाथि दिखांनाय समाव जिएसपिजों सावरायाखैमोन होनना अजद दिखांदोंमोन आरो जिएसपिनि सिम्बल आरो नब कुमार सर्नियानि सावगारिखौ इउपिपिएलआ बाहायनो नाङा होनना खावलायदोंमोन। लोगोसे जिएसपि गैयाब्ला क'क्राझाराव इउपिपिएलआ हाबनो हानाय नङा होननाबो बुंनायजों लोगोसे जिएसपिआ इउपिपिएल आरो बिजेपिजों बिटिसिआवसो एलायन्स दं नाथाय विधानसभायाव गैया होननाबो बुंदोंमोन। एमपि नब कुमार सर्नियानि फिनजाथाय महरै दिनै इउपिपिएलआ खौरांगिरिनि मेल हांख्रायो। इउपिपिएलनि बुंथिगिरि माजिब आली आहमेदा बुङोदि एमपि नब कुमार सर्निया बुंनायफोरा नंखाय, जों सावरायनानैसो बिजाथि दिखांदोंमोन। इउपिपिएलखौ क'क्राझारावसो दादोंमोन, ओंखायनो इउपिपिएलआ क'क्राझाराव हाबनो हायैनि बाथ्रा गैया होननाबो बिथाङा बुङो। মিছা কথা কৈছে। ইয়াত আলোচনা কেইবাবাৰো হৈছে, দলৰ নেতৃত্বসকলে আলোচনা কৰিছে। এইটো তামোলপুৰত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ আগত দিছপুৰত বহি আলোচনাৰ মাধ্যমেৰে ইয়াত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হৈছে। কাৰণ আপোনালোকে জানেই এই তামোলপুৰত বিজেপিৰ প্ৰবল দাবীদাৰ আজি নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী আৰু কেইবাজনো আছিল। তো বিজেপিৰ ইমান শক্তিশালী প্ৰাক্তন বিধায়ক এজনে শক্তিশালী হিচাপে দাবীদাৰ হোৱাৰ পিছতো দাবী উত্থাপন কৰাৰ পিছতো বিজেপিয়ে কোনো কম্প্ৰমাইজ নকৰি এইটো ইউপিপিএলক এৰি দিছে আৰু এই কথাখিনি সাংসদ হীৰা হৰেণেও ভালদৰেই জানে। তাৰ পাছতো উদ্দেশ্য প্ৰণোদিতভাৱে মিত্ৰতাৰ অংকত আউল লগাবলৈ হীৰা হৰেণীয়া ডাঙৰীয়াই এইবাৰ ইয়াত ব্ৰজেন্দ্ৰ নাথ ডেকা ডাঙৰীয়াক জিএছপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। তাত আমাৰ মুঠেই দ্বিমত নাই, কৰিবলগীয়া নাই, কাৰণ তেখেতে মিত্ৰতা থাকিবও পাৰে, ওলাইও যাব পাৰে, যিহেতু তেখেতৰ দলৰ হাইকমাণ্ড। গতিকে মিত্ৰতাৰ সম্পৰ্কে আৰু এটা অনুৰোধ জনাইছে যে ইউপিপিএল আৰু বিজেপিৰ মিত্ৰজোঁট যি প্ৰাৰ্থীৰ যি ষ্টেৰিঙৰ যিটো প্ৰচাৰ কাৰ্য তাত জিএছপি আৰু জিএছপিৰ চেম্বুলটো ব্যৱহাৰ কৰিবলৈ মানা কৰিছে। তো তেখেতৰ অনুৰোধটো আমি মানিবলৈ চেষ্টা কৰিম। আমি তেখেতসকলৰ নাম নল'লে বা তেখেতসকলৰ চেম্বুলটো নিদিলে মিত্ৰতাৰ ওপৰত আউল লাগিব বুলি ভাবিহে আমি য'তে ত'তে আমি ব্যৱহাৰ কৰি আছিলোঁ। আমি ইতিমধ্যে বহুত প্ৰচাৰ ওলাইছিল, আমি প্ৰচাৰ পত্ৰিকা বেনাৰ ওলাইছিল, আমি সেইবোৰ এতিয়া সলনি কৰিব লগা হ'ব। গতিকে তেখেতে যিহেতু অনুৰোধ কৰিছে এইটো আমি অনুৰোধটো মানিম। আমি যিহেতু ইয়াত মিত্ৰতা চলি আছিল আৰু ইয়াত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা নাছিল, তাৰ আগতে আমি এইখিনি প্ৰচাৰ কৰিছিলোঁ, অনাগত দিনত আমি এইটো চেষ্টা কৰিম। আৰু এটা অভিযোগ আনিছে যে বিটিচিৰ চৰকাৰৰ পৰা যদি মিত্ৰতাৰ পৰা ইউপিপিএলক উলিয়াই দিয়ে, জিএছপিক উলিয়াই দিয়ে আৰু জিএছপিৰ লগত যদি মিত্ৰতা নাথাকে তেনেহ'লে কোকৰাঝাৰত ইউপিপিএল সোমাবই নোৱাৰিব বুলি কৈছে। গতিকে হীৰা হৰেণীয়া ডাঙৰীয়াই জনা উচিত যে ইউপিপিএলৰ জন্মটোই কোকৰাঝাৰত হৈছিল। জিএছপিৰ জন্মটো কোকৰাঝাৰত হোৱা নাই, আৰু জিএছপিতকৈ আগত ইউপিপিএলৰ জন্ম হৈছিল। জিএছপিক নাৰাখিলে যে ইউপিপিএল কোকৰাঝাৰত সোমাব নোৱাৰিব, কোকৰাঝাৰত মই খেদা খাব, এই কথাবিলাক নাভুত নাচৰ কথা কৈছে। এটা মিত্ৰতাৰ অংকত আউল লগোৱাই ইয়াত বসবাস কৰা মানুহখিনিক ভোটাৰ ৰাইজক দিশভ্ৰষ্ট কৰিব বিচাৰিছে। গতিকে মই হীৰা ডাঙৰীয়াক স্পষ্টকৈ ক'ব বিচাৰিছোঁ, তেখেতৰ দলৰ হাইকমাণ্ড তেখেতে যাৰ লগত যেনেকৈ থাকে নিজৰ ইচ্ছা, কিন্তু ৰাইজক বিভ্ৰান্তি কৰিব নালাগে। আৰু মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ যিবিলাক শুভাকাংক্ষী ৰাইজে আৰু দলৰ কৰ্মীয়ে নিষ্ঠা সহকাৰে কাম কৰি আছিল, তো
গতিকে এইসকলক বিভ্ৰান্তি আনিব নালাগে। বাক্সাनिफ्राय दीपक कुमार पाठक इनसाइड एनी बर'।